গাইস পুরা রুম একদম মেসি হয়েছে। এয়া গোসানীৰ চুচু, কাৰণ ৰাতি ডাইপাৰ পিন্ধাই থোৱা নাছিলোঁ তাইক। ডাইপাৰ নলোৱাকৈ তলত কভাৰ আছে, চিচি কভাৰ, মানে এখন প্লাষ্টিক পাৰি থওঁ আৰু ঘৰত কাপোৰ এনেকৈ থওঁ। তো সেনেকৈ থৈ দিছিলোঁ। তো এতিয়া ৰুমটো গাইজ ৰুমটো চাফা কৰিব লাগিব। এতিয়া ৰুমটো চাফা কৰিব লাগিব। এতিয়া বাজিছে কেইটা? এতিয়া বাজিছে 5:45, ৰাতিপুৱাৰ 5:45 গাইজ, ৰাতিপুৱাৰ 5:45। মই গা পা ধোৱা হ'ল, চোতাল সাৰা হ'ল। এতিয়া আহিব আলহী, ৰাতি ট্ৰেইনতে আহি আছে, তো আহি পাব এয়া। গতিকে বলক সোনকাল চাফা কৰি লওঁ। বহুত লেতেৰা হৈ আছে গাইজ ৰুমটো, সেইফালে গাইজ এইফালে গোসানীৰ পেহীয়েক আহি পাইছে ৰাতিপুৱা 6টা বজাতে। ৰাতিৰ ট্ৰেইনতে আহিছিল নহয়, তো সেইকাৰণে ৰাতিপুৱাই আহি পাইছে অলপ। গানো ঢকে কি লাৰবাও নেদেখে, ৰাস্তাতে কৈছি নচবিদে বুলি, কাৰণ কিমান হেৰি চেৰি পাৰ হৈ আহে না। না গুনো একবাৰ হাঁহি দিয়াচোন, পেহাক একবাৰ হাঁহি দিয়া। পেহাককে চাই আছে, পেহাক একবাৰ হাঁহি দিয়া। মোটা মানুহ কায়েতো বেহাই পেহাইতো হয় না, আজি মানুহ মাৰি গেল। এই ঘুমটিৰ নিচাটো আছে তাৰমানে। তুমি হামু দিবা না, মই পিছত আহিম দে। বাই 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 বাই। এই আজি দুটা মানুহ মাৰি গেল। আজি দুটা মানুহ ভাত খাব মাৰি গেল, হয় না? আজি তোমাক দেখা পাই পাপছি, আজি কোৱাই উচিত নে? দে আমি গাছ দিম দে। দে বাই 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 পেহা পেহী। এই পেহা বাই দি আছে। অলপ পাছতহে আমি লগ হ'ম হয় না, অলপ পাছতহে আমি লগ হ'ম ৰ। গেল পেহা পেহী গেল। আমার তো নদী আসছে না, তো আমার রাতিপুৱাৰ ব্ৰেকফাষ্ট আৰম্ভ হৈ গৈছে আৰু আমাৰ আলহীয়েও চাৰ্ভ কৰি দে, কিন্তু তো আমি বেয়া নাপাওঁ। থৈ দিয়া। এই মোবাইলটো কাটতে আছে, মোবাইলটো তাতে আছে যদি সি বাৰু তাতে আছে পায়। পানী লৈছো আগতে বহাই লৈ আছিলো, কিন্তু কাটাহে নাই। দে খাও। আমাৰ ধুনু মানুহ তাই দুধ নলটো বহাই থলো বা মই এইটো তাইক দিম দে। আমাৰ মানি খাবই না। আলহী অহা দেৰি হ'ল, তো আমাৰ গোসানী আছে আলহীৰ লগত খেলি। আলহী মানে হৈছে আমাৰ পেহীয়েক আৰু পেহাক। তো এইটো আৰু যাই কেনে মাজতে মেকৰি সোমাইছি, তাইতো আৰু লেনদেৱা নেৰয়ে, কাৰণ পেহীয়েক আৰু পেহাক মা উপায় নাই, মৰম লগাই থাকিব লাগিব হেনে আৰু এই এটা হেনে এই এটাও মৰম লগাই থাকিব লাগিব, নলগালে আৰু বা পেহাকো কিবা খাই খুৱাইছি। এই এটা তো এতিয়া দুটা আলছি ফোন কৰি আছে, দে দুটা আলছি হেনা। আগতে কিচিবা আছিল, আমাৰ দুনো দুটা এই আমাৰ খানাৰ জগাত দেখোন হেনা। তো
তো আমাৰ এই খানা যোগাৰ চলি আছে খানা মানে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট হোৱা নাই তাহোঁ নাখোৱাবিলাকে আহিছি যাৰ কাৰণে মাদাৰ ইণ্ডিয়াই কৰি আছে মোৰ সেই হৈ গৈছি ঘুগনি হৈ গৈছি তো এই বৰ্তমান মাখি বস্তি দেখোনে সেই মাখিখিনি ডিছকালাৰ হৈ যাব মাখি এয়া আমাৰ খানা যোগাৰ চলি আছে খানা নহয় ব্ৰেকফাষ্ট ৰাতিপুৱাৰ ইফালে আৰু ইফালে চলি আছে যা তো গাইজ আমি গৰমৰ আমেজ লৈ আছোঁ বৰ্তমান এয়া মাতৃ জীয়ৰী আৰু বোৱাৰী নাতি এইফালে নাতি আৰু এইফালে এটা বোৱাৰী আছে এই সৰুহেন পজাহেন পাকঘৰটোত আৰু এইফালে ডাঙৰ মাতাই আছে বাগাত দি বাৰু তেখেত বাৰু অলপ দেৰিকৈ আহিব খাই বৈ আহিব অলপ পাছত ঠাণ্ডা বলে তো গাইজ এয়া আজি আমাৰ দুপৰীয়াৰ আহাৰ KFC চিকেন প্লাছ তিতা কেৰেলা প্লাছ কোমোৰা প্লাছ কণী প্লাছ দালি তো গাইজ এয়া আজি আমাৰ দুপৰীয়াৰ আহাৰ KFC চিকেন প্লাছ তিতা কেৰেলা প্লাছ কোমোৰা প্লাছ কণী প্লাছ দালি খানা খাই লওঁ ৰ'ব গাইজ KFC চিকেন গাইজ ভণ্টি আনিছিল তো মাজে সময়ে তাই আনি থাকে আহিলে আনে তো খাইতো ভাল লাগে আগতেও খাই পাইছোঁ যিহেতু মই তো সেয়াই আৰু গাইজ তো ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'বোৰ কেনে হৈছে বা কোন দিশত বেয়া হৈছে ভাল হৈছে তেনেহ'লে আজিলৈ সামৰোঁ লগ পাম অন্য এটি ভিডিঅ'ত আজিলৈ বাই বাই